দেখিছেনে কি মাই গড কি মজা সফট। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু সকলোকে ভোগালী বিহুৰ হিয়া পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভোগালী বিহু উপলক্ষে এটি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। তেতিয়াহ'লে বলক বাৰু ভিডিঅ'টোৰ মাজলৈ। গিলাচ পিঠা বনাবলৈ প্ৰথমতে গুৰখিনি কাটি লৈছোঁ আৰু তাৰপিছত মই এয়া পিঠাগুড়ি একাপ দি লৈছোঁ। লগতে সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ আৰু অইল দি দিছোঁ, ৰিফাইন অইল। আৰু এতিয়া গোটেইখিনি মই হাতেৰে মিহলি কৰি লৈ ল'ম। এয়া গুৰখিনি হাতেৰে মই ভাঙি দিছোঁ আৰু লগতে মই দি দিছোঁ নাৰিকল। এতিয়া গোটেইখিনি আকৌ এবাৰ মিহলি কৰি লৈ ল'ম। আৰু এতিয়া মই অকণকৈ পানী দিছোঁ যাতে পানী বেছি নহয়। এয়া পানীৰে মই সানি লৈছোঁ ধুনীয়াকৈ। পানীটো একেলগে দি দিয়া নাই যিহেতু পনীয়া হৈ যাব পাৰে। এটা জোখত দিব লাগে ন পানীখিনি, সেইকাৰণে অকণকৈ দি লৈছোঁ। আৰু এতিয়া মিহলি কৰি গৈ আছোঁ। আৰু এয়া মিহলি কৰি লোৱা হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত মই এটি গিলাচ লৈছোঁ, লগতে সৰু বাতি এটিও লৈ ল'ম। আৰু ইয়াত মই ধুনীয়াকৈ এয়া পিঠাগুড়িৰ যিটো পেষ্টখিনি দি দিম। আৰু প্ৰেছাৰ কুকাৰতে মই বনাম। আৰু পিঠাখিনি হ'বলৈ প্ৰায় 20 মিনিটমান সময় লাগে। 20 মিনিটৰ ভিতৰত পিঠাখিনি ৰেডি হৈ যায়। আৰু এয়া ৰেডি হৈ গ'ল, খুব ধুনীয়া হৈছে। মই দেখুৱাই দিছোঁ আপোনালোকক, ইমান ছফ্ট হৈছে। এয়া আপোনালোকে বনাই চাব পাৰে অতি সহজতে আৰু কম খৰচতে। আৰু মই চেনি ব্যৱহাৰ একদম কৰা নাই, মই গুৰ ব্যৱহাৰ কৰিছোঁ। লগতে যিটো বাতিত বনোৱা বুলি মই কৈছিলোঁ, এয়া মই দেখুৱাই দিছোঁ আপোনালোকক, ধুনীয়াকৈ ওলাই আহিছে। আৰু লগতে মই আপোনালোকক কাটিও দেখুৱাই দিছোঁ ভিতৰৰখিনি কেনেকুৱা হৈছে। এয়া তো দেখিছেনে ইমান ধুনীয়া ছফ্ট হৈছে। আৰু বহুত সময়ো নালাগে। আৰু অতি সহজতে আপোনালোকে এইদৰে ঘৰতে বনাব পাৰিব গিলাচ পিঠা। এয়া ওচৰৰ পৰা আকৌ এবাৰ মই দেখুৱাই দিছোঁ। আৰু যিহেতু ময়দাতকৈ পিঠাগুড়িটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়, তো আপোনালোকে এইদৰে অতি সহজে বনাব পাৰে আৰু টিফিনতো নিব পাৰে। তো আজিলৈ ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পালে। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। সকলো ভালে থাকক, বাই।